বন্ধুসকল আপোনালোকৰ F1 যেতিয়া ৰাণীখেত ভেকচিনটো কৰিব তেতিয়া আপোনালোকে এনেকুৱা দুটা টেমা আপোনালোকে দেখিবলৈ পাব আৰু এনেকুৱা দুটা ডিব্বা আহিব আপোনালোকৰ এয়া চাওক 100 বাৰ্চৰ কাৰণে লিখা আছে তে বন্ধুসকল যেহেতু মোৰ ইয়াত 100 বাৰ্চ নাই মোৰ ইয়াত আছে আপোনাৰ 70টা আছে আৰু 70টাৰ কাৰণে মই এটো এটা আনিছো এটা আনিলে হ'ব 100ৰ কাৰণে তে বন্ধুসকল এই দুটা মিলি মিক্স কৰিব লাগিব আৰু কেনেকৈ মিক্স কৰিব লাগিব মই আপোনালোকক ভিডিঅ'টোৰ সবিশেষ জনাম তে বন্ধুসকল আপোনালোকে এটো ধুনিয়াকৈ খুব খুলি লব আৰু এটো খুব ধুনিয়াকৈ খুলি লব এটো আপোনালোকে খুব ধুনিয়াকৈ খুলি লব তে খুলিলে বন্ধুসকল ইয়াত আছে পাউডাৰ আৰু ইয়াত আছে আপোনাৰ লিকুইড এই দুটা মিক্স কৰিব লাগিব তে মিক্সটো কেনেকৈ কৰিব মই আপোনালোকক সবিশেষ দেখাম এতিয়া নমস্কাৰ বন্ধুসকল নাথ ব্লগ চেনেললৈ আপোনালোকক স্বাগতম জনাইছো বন্ধুসকল মোৰ হেডসিঙৰ পৰা 70টা কুকুৰা পোৱালি মই বেলেগক দি পেলাই বাছি গৈছিলে আৰু সেই 70টা পোৱালিৰ আজি 7 দিন বয়স হৈছে 7 দিন বয়সত মই ৰাণীখেত F1 ভেকচিনটো কৰিম আৰু ৰাণীখেত F1 ভেকচিনটো কেনেকৈ কৰিব লাগে তাৰ সবিশেষ এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক দেখাম তে বন্ধুসকল ভিডিঅ'টো আপোনালোকে কোন ধৰণৰ কাটাকুটা নকৰাকৈ শেষলৈকে চাব তেতিয়া আপোনালোকে ভিডিঅ'টো ভালকৈ বুজি পাব আৰু ৰাণীখেত ভেকচিনটো কেনেকৈ মিক্স কৰিব লাগে তাৰ আজি সবিশেষ মই আপোনালোকক জনাম তে বন্ধুসকল আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক এটা চাওক খুব ধুনীয়াকৈ এটো মই এই সিৰিঞ্জটো দি পেলাই টানি দিলোঁ তে এটো সম্পূৰ্ণ খালী হৈ গ'ল আৰু এটো খালীটো ইয়াতে থৈ দিলোঁ থৈ যোনটো পাউডাৰ আছে সেই পাউডাৰটোত আপোনালোকে এই পানীটো ভৰাই দিব লাগিব পানীটো আপোনালোকে ধুনীয়াকৈ ভৰাই দিব এই ধৰণত লাহেকৈ আপোনালোকে পানীটো ভৰাই দিব কিন্তু আমাৰ ফাৰ্ষ্টতে লিকুইডটো আছিলে সেই লিকুইডটো সম্পূৰ্ণৰূপে খালী হৈ গ'ল লিকুইডটোখিনি আমি এটোত দি দিলোঁ যোনটোত পাউডাৰ আছিলে সেই পাউডাৰটোত আমি দি দিলোঁ আৰু পাউডাৰটোত দি পেলাই খুব ধুনীয়াকৈ আমি মিলাই ল'লোঁ আৰু মিলাই লৈ পেলাই দিয়ে যিহেতু আমি এটোপালকৈ দিব লাগিব তাৰ বাবে আমি আকৌ লিকুইডটোত ভৰাই দিম লিকুইডটোত ভৰাই দি পেলাই এই ডবাটো দি পেলাই আমি একটোপালকৈ দিব পাৰিম এটা চাওক খুব ধুনীয়াকৈ হৈ গ'ল এতিয়া আমি একটোপালকৈ এটা পোৱালি ধৰি দি যাম যে বন্ধুসকল ফাৰ্ষ্টতে আপোনালোকে এনেকৈ পোৱালিটো ধৰি ল'ব ধৰি লৈ পেলাই তাৰ চকুটো ধুনীয়াকৈ হেৰি কৰি দিব আৰু চকুটোত একটোপাল আপোনালোকে দি দিলে হ'ল এইটো চাওক একটোপাল মই খুব ধুনীয়াকৈ দি দিলোঁ আৰু একটোপাল দি পেলাই আপোনালোকে পোৱালিটো এৰি দিব এনেকৈ আপোনালোকে প্ৰত্যেকটো পোৱালি ধৰিব প্ৰত্যেকটো পোৱালি ধৰি পেলাই চকুত একটোপাল দি দিব এইটো একটোপাল মই দি দিলোঁ একটোপাল দি পেলাই পোৱালিটো এৰি দিলোঁ আৰু এটা কথা মন ৰাখিব যে আপোনালোকে যেতিয়া আপোনালোকে ৰাণীখেত ভেকচিনে হওক বা 14 দিনৰ গাম্বুৰো ভেকচিনেই হওক ভেকচিনটো দিয়াৰ আগদিনাখন আপোনালোকে কোনো ধৰণৰ মেডিচিন ব্যৱহাৰ নকৰিব আৰু দিয়াৰ পিছদিনাখন আপোনালোকে কোনো ধৰণৰ মেডিচিন ব্যৱহাৰ নকৰিব যদি মেডিচিন ব্যৱহাৰ কৰে তেতিয়া ভেকচিনটোৱে কাম নকৰিব আৰু পোৱালিখিনি খুব ধুনীয়াকৈ আপোনালোকে চাই ল'ব যাতে কোনো ধৰণৰ বেমাৰ নাথাকে যদি কিবা পোৱালিৰ বেমাৰ থাকে CRD হওক বা পাতলা পায়খানাই হওক বা জুপুকা মাৰি থকাই হওক তো তেনেকুৱা ধৰণৰ পোৱালিক আপোনালোকে ভেকচিন নিদিব ভেকচিন দিলে তেতিয়া পোৱালিটো মৃত্যুৰ মুখত পৰিব পাৰে তো তাৰ বাবে আপোনালোকে কোনো ধৰণৰ বেমাৰ থাকিলে তেতিয়া আপোনালোকে ৰাণীখেত ভেকচিনে হওক বা গাম্বুৰো ভেকচিনটোৱে হওক বা 22 দিনৰ ভেকচিনটোৱে হওক বেমাৰ থকা পোৱালিক নিদিব সুস্থ পোৱালিক ভেকচিনটো দিবলৈ আপোনালোকে চেষ্টা কৰিব আৰু যদি আপোনালোকে 7 দিনত ভেকচিন মাৰিব পৰা নাই কোনোবা পোৱালিৰ CRD আছে বা কিবা অসুখ আছে তেতিয়া আপোনালোকে 8 দিনৰ দিনাখন মাৰিলেও কোনো অসুবিধা নাই 8 দিনৰ দিনাখনো মাৰিব পাৰে এইটো চাওক মই দি দিলোঁ হয় বন্ধুসকল আমি ঠাণ্ডাৰ দিনত ভেকচিন কেইটা আমি সঠিক টাইমত কৰিব লাগে আৰু সঠিক টাইমত যদি আমি ভেকচিন কেইটা কৰি দিওঁ তেতিয়া কোনো ধৰণৰ আমাৰ মুৰ্গীক বেমাৰে আক্ৰান্ত কৰিব নোৱাৰে তাৰ বাবে আমি মন ৰাখিব লাগে যে আমি 7 দিনত ৰাণীখেত ভেকচিনটো কৰিব লাগে আৰু 14 দিনত আমি গাম্বুৰো ভেকচিনটো কৰিলে এই দুটা ভেকচিন কৰি দিলে বাকি 22 দিনৰ বা 28 দিনৰ ভেকচিনটো নকৰিলেও হয় এই দুটা ভেকচিনতে আপোনাৰ হাঁহ কুকুৰাখিনি বহুত সেফটি হৈ যায় তাৰ বাবে আপোনালোকেও ভেকচিন কেইটা সঠিক টাইমত কৰিবলৈ চেষ্টা কৰিব
আৰু মই এনেকৈ একটোপালকৈ 70টা পোৱালিক চকুত দি পেলাই মই শেষ কৰিলোঁ। আৰু বন্ধুসকল, আপোনালোকেও যদি এনেকৈ হাঁহ কুকুৰাৰ ফাৰ্মিঙৰ লগত জড়িত আছে, তাৰ বাবে এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ ভিডিঅ'টো আপোনালোকে লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব, যাতে এনেকুৱা ফাৰ্মিং কৰি পেলাই অসমৰ যুৱক যুৱতীয়ে কিছু এটা স্বাৱলম্বিতাৰ দিশ দেখা পায়। তাৰ বাবে এনেকুৱা ফাৰ্মিং ভিডিঅ' পাই থাকিবলৈ আপোনালোকে চেনেলটো নিজৰ কৰি ল'বলৈ ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ফাৰ্মিং ভিডিঅ' মই আগলৈও দি থাকিবলৈ চেষ্টা কৰিম। ধন্যবাদ। জয় আই অসম।